হে গাইজ, আজি খুব দুখ। তাৰমানে দুখ মানে বেলেগ দুখ নহয়, মানে কিছুমান মানুহ আৰু 2-3 বছৰেদি যাক ভাল আশা কৰা বা মৰম কৰা বা ভাল কাম কৰা বা বিশ্বাস কৰা, গতিকে সেই মানুহে আকৌ লাষ্টত ধোকা দিয়ে। এতিয়া মোৰে কথা কওঁ, মই আজি ভালকৈ মনোযোগ দি ভাল এটা কাম কৰি আছোঁ, সেই কামটোৱে একো ধোকা নেদেয়, কিন্তু মানুহে কিন্তু বিৰাট ডেঞ্জাৰকৈ ধোকা দিয়ে। আজিহে বিশ্বাস মানে অনুভৱ এটা হ'ল আৰু জীৱনত বহুত ডাঙৰ ভুল কৰিলোঁ বুলি। সেইকাৰণে বিশ্বাস কৰিব নালাগে। সত্য কথা ক'লোঁ মই মানুহ, সত্য কথা। যিমান ভালকৈ কাম কৰ বা যি কৰ, অন্তৰ খুলি পেলাই কোনো দিন কাম কৰিব নালাগে। আজিহে অনুভৱ পাইছোঁ, তাৰমানে লাষ্ট পৰ্যায় আৰু। ঠিক আছে দে ভাই, একদিন মই ঠগ খাইছোঁ, গতিকে তইতো ঠগ খাবি না, হয় না নহয়? ঠগেলি নিশ্চয় ঠগ খাবি, হয়তো একদিন 2 দিন আগ পিছ হ'ব। ক'ব লগা কথা মোৰ সেইখিনিয়ে আছিল, সেইকাৰণে ক'লোঁ আৰু অলপমান বেয়া নাপাব আৰু গাইজ। ঠিক আছে, বাই।